হেল্ল' বন্ধুসকল, কি খবৰ? এয়া আমি আজি চুঙাচাল পৰি আছে হাজবেণ্ডে। এয়া কুকুৰা গুচাবলৈ পানী গৰম, এয়া আলু খানা খাব যিহেতু লৈছোঁ। এয়া ভণ্টি আদা নহৰু আলু কাটি পিছত ব্যস্ত। আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। এইপিনে এটা কয়লা আছিল ডাঙৰ, পানী জুৰি আছে আৰু জুবিয়াই তাত সৰু হোৱাৰ কাৰণে কেৰাহীতে দি দিলে। আমি আজি আমি বাই ভনী ভিনদেউহঁত সকলোৱে মিলি আজি খানা খাব লৈছোঁ। আৰু কুকুৰটো চাফা কৰাৰ পিছত চাওক সিহঁতে লৈ এনেকৈ ফটো মাৰিছে। বিশেষকৈ জানুৱাৰী ক'তো খোৱা নহ'লে, মা ঘৰতে খালোগৈ আমি সকলোৱে। আৰু ইপিনে মই পটাপট চুঙাচাল ভৰোৱাত ব্যস্ত। বায়ু ভৰাইছে, মই সোপা দিছোঁ। আমি এনেদৰে বহি চুঙাচাল ভৰাইছোঁ। অকণ পানী দি দিছোঁ চাউলত, নহ'লে বৰ ভালদৰে ফুলিবলৈ মন নকয়। আৰু এনেকৈ কলপাতে টিলাটো টানকৈ মাৰি দিছোঁ। বায়ে চাউল টুকি টুকি ভৰাই গৈছে। এয়া দেখিছেনে ইমান ধুনীয়া চুঙাকেইটা। এইখিনি ভণ্টি আছে, মা আছে, সকলোৱে কামত ব্যস্ত হৈ আছোঁ। আৰু এয়া বেটা ভাত হৈ গ'ল, ইপিনে মাংস বনাই আছে। আৰু ইয়াত দেখিছেনে এয়া বাচন, বাহঁত এইকেইজনী বাহঁত হৈ গ'ল চাৰিজনী। আৰু এয়া ভণ্টি হয়, এয়া ভণ্টি ছোৱালী। এয়া পাৰ্টি খাবলৈ হৈ গ'ল আমাৰ। সকলো ভিনদেউকেইটা হালপুতি পাঁচটাই মিলি পূৰা ইহঁতৰ পিকনিক বনাই আছে। আৰু এইপিনে বায়ে ভাত যোগাৰ কৰি আছে, এইপিনে দেউতাই কিবা বনাই আছে। আৰু আমি এনেকৈ পাত পাৰি পাৰি সকলোৱে বহি ল'লোঁ। কিবা আয়োজন চলি আছে। সেইপিনে ভাইটিয়ে মাংস টেষ্ট কৰি আছে। আৰু এনেকৈ ভাত খাই দিলোঁ আৰু মাংসয়েদি। চুঙা চাউল ভাত মাংসয়েদি খাই দিলোঁ আমি সকলোৱে। আৰু এই দুটা আলুও পুৰি লৈছোঁ। পোৰা আলু খাই খুবেই ভাল লাগে, আৰু সেইকাৰণে পুৰি লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পাইছে, ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমিও খাওঁ। আজিলৈ আপোনালোকৰ পৰা বিদায়।